মই ৰকিবুল হুছেইন। মই আজি আহি বৰাক ভেলীৰ পৰা মেঘালয়ৰ শ্বিলং পাইছোহি। বৰাক ভেলীত দলীয় এখন সভাত অংশগ্ৰহণ কৰি আজি শ্বিলঙত আহি হঠাৎ এটা বাতৰি মোৰ কৰ্ণগোচৰ হৈছে যে মই কংগ্ৰেছ দলে মোক সংসদ হিচাপে ধুবুৰী লোকসভা সমষ্টিত প্ৰক্ষেপ কৰিব। এই কথাটো সম্পূৰ্ণ অসত্য আৰু সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত। মই এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5 বাৰ চামগুৰি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ আৰু বহু প্ৰতিকূল পৰিস্থিতিত চামগুৰিৰ সদায় হৈ ৰাইজে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে মোক চামগুৰিৰ পৰা 5ম বাৰলৈ নিৰ্বাচিত কৰিছে। গতিকে মই চামগুৰিৰ বিধায়ক হিচাপে মোৰ সকলো মোৰ চেষ্টা সমষ্টিটোৰ উন্নয়নৰ বাবে, তাৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে, সেই অঞ্চলৰ উন্নতিৰ বাবে মই নিজকে আত্মনিয়োগ কৰি আহিছোঁ আৰু কৰি থাকিম। সংসদ হ'বলৈ মই কেতিয়াও ভাবাও নাই। গতিকে এই বাতৰিটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আৰু এই বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন। মই ইয়াৰ পৰা গৈয়ে প্ৰেছৰ যোগেদি, সংবাদসেৱীসকলৰ যোগেদি মই বিতংভাৱে ইয়াৰ সকলো কথা মই ব্যাখ্যা কৰিম। আজি থোৰতে মই এইখিনিকে ক'ব বিচাৰিছোঁ, মোক লৈ যিটো বাতৰি ধুবুৰীত সংসদ হোৱাৰ কথাটো ওলাইছে, সেই বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন, তাৰ কোনো সত্যতা নাই। সেই কথাটো মই সম্পূৰ্ণৰূপে নাকচ কৰিছোঁ, নস্যাৎ কৰিছোঁ। ধন্যবাদ।